নমস্কাৰ, আপোনালোকে চাই আছে দ্য প্ৰাইড ৱৰ্ল্ড। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিল পৃথিৱীত 800 কোটি মানুহৰ উপস্থিতি। ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড পপুলেশ্যন প্ৰজেক্টছ 2020 শীৰ্ষক প্ৰতিবেদন অনুসৰি মঙলবাৰে পৃথিৱীৰ জনসংখ্যাই 800 কোটিৰ ঘৰত উপনীত হৈ স্পৰ্শ কৰিলে এক বিশেষ মাইলৰ খুঁটি। আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে যে বিগত মাত্ৰ 12টা বছৰৰ ভিতৰতে পৃথিৱীৰ জনসংখ্যা 100 কোটি বৃদ্ধি পালে। অৰ্থাৎ মাত্ৰ 12 বছৰৰ ভিতৰতে পৃথিৱীৰ জনসংখ্যা 700 কোটিৰ পৰা বাঢ়ি 800 কোটিত উপনীত হ'ল। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে আঙুলিয়াই দিয়া মতে অহা 15 বছৰত আৰু 100 কোটি জনসংখ্যা বৃদ্ধি পাব। আৰু এই জনসংখ্যা বৃদ্ধি পাবলগীয়া দেশসমূহ হৈছে কংগো, ইজিপ্ত, ইথিওপিয়া, ভাৰত, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ আৰু তানজানিয়া। বিশ্বৰ জনসংখ্যা বৃদ্ধি অব্যাহত আছে যদিও সম্প্ৰতি জনসংখ্যা বৃদ্ধিৰ আন্তঃৰাষ্ট্ৰীয় হাৰ হ্ৰাস পাবলৈ ধৰা বুলি উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে জনসংখ্যা বৃদ্ধিৰ আন্তঃৰাষ্ট্ৰীয় হাৰ হ্ৰাসৰ ধাৰা স্পষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত 900 কোটিৰ পৰা পৃথিৱীৰ জনসংখ্যা 1000 কোটিলৈ বৃদ্ধিৰ বাবে অধিক বছৰৰ প্ৰয়োজন হ'ব। সামগ্ৰিকভাৱে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাই আছে যদিও এই বৰ্ধিত জনসংখ্যাৰ সৰ্বাধিক অংশই আছে বিশ্বৰ মাত্ৰ কেইখনমান দেশত। বিশেষকৈ অতিশয় দৰিদ্ৰ হিচাপে পৰিচিত আফ্ৰিকা মহাদেশৰ বিশাল ছাহাৰা মৰুভূমিয়ে চুই যোৱা দেশবোৰতেই জনসংখ্যা বৃদ্ধিৰ সৰ্বাধিক হাৰত স্পষ্ট হৈ আছে। বিশেষত অতিশয় দৰিদ্ৰ পীড়িত সেই দেশসমূহৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ হাৰৰ বাবে সামগ্ৰিকভাৱে ক্ষিপ্ৰগতিত বাঢ়ি আছে পৃথিৱীৰ জনসংখ্যা। দৰিদ্ৰ পীড়িত আফ্ৰিকাৰ ছাহাৰা মৰুভূমিয়ে চুই যোৱা দৰিদ্ৰ দেশবোৰৰ তুলনাত উচ্চ হাৰৰ জনমূৰি আয়ৰ তথা উন্নত দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ তেনেই নগণ্য বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে আঙুলিয়াই দিয়ে। ইফালে ব্লুমবাৰ্গৰ আন এক প্ৰতিবেদনত উল্লেখ কৰা মতে সাম্প্ৰতিক বিশ্বৰ মুঠ জনসংখ্যাৰ আধা অংশই বহন কৰি আছে চীন, ভাৰত, আমেৰিকা, ইণ্ডোনেছিয়া, পাকিস্তান, নাইজেৰিয়া আৰু ব্ৰাজিলে। যে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰে চীনক অতিক্ৰমি বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হ'বলৈ ভাৰতক আৰু বেছি দিন নালাগে।